Hello everyone, good morning. আশা কৰো সকলো ভালে আছে। উজ্জ্বল ৰিংকি ব্লগৰ অন্য এটি নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালো। মানে আমি আছিলোঁ সি চাবুৱা বা এজনীৰ ঘৰত। তো এতিয়া বাহঁতৰ ঘৰৰ পৰা অলপ ফুৰিব যাওঁ বুলি ভাবিছোঁ। ফুৰিবলৈ বেছি দূৰ নহয়, ওচৰতে ব্ৰহ্মপুত্ৰখন আছে, সেই ব্ৰহ্মপুত্ৰ পাৰত যাওঁ। তো আগলৈ ভিডিঅ'টো চাই থাকক। ফাইনেলি আমি আহি পাইছোঁহি আৰু এয়া চাই থকা পাইছোঁহি অলপ যাব লাগিব এইটো চাইডে এয়া চাওক ৰাস্তাটো ইমান গাড়ী যাবলৈকে দিগদাৰ হৈছে। আমি সেইকাৰণে গাড়ীৰ পৰা নামি খোজকাঢ়িয়ে গৈছোঁ। চাওক ইমান বোকা মানে ইমান ডাঙৰ বোকা। অলপ খোজকাঢ়ি যাব লগা হৈছে আমি। ৰাস্তাটো বেয়া হোৱাৰ কাৰণে আমি এতিয়া খোজকাঢ়ি যাব লগা হৈছে। এয়া চাওক চবে খোজকাঢ়ি আহি আছোঁ আৰু ভাল লাগিছে, বহুত ভাল লাগিছে। দেখিছে খোজকাঢ়ি এইফালে চাওক ইমান বোকা। এয়া পাইছোঁহি আৰু আমি বোকা চাওক। ৰাম কেনেকৈ যাম বাৰু এতিয়া? বহুত বোকা। আমি এতিয়া ব্ৰহ্মপুত্ৰৰ পাৰত পাই গ'লোহি, মথাউৰি মানে। এয়া চাওক কি ধুনীয়া পৰিৱেশ। ইমান ধুনীয়া পৰিছিলে অলপ এয়া চাওক ইমান ধুনীয়া পৰিৱেশ, পুৰা পানী চাওক। এয়া চাওক এয়া বনাই আছে স্পেয়াৰবোৰ। এইবোৰ ব্ৰহ্মপুত্ৰ পানী পুৰা বতাহ মাৰিছে। ইমান ধুনীয়া বতাহ মাৰিছে, ইমান ধুনীয়া পৰিৱেশ। কিবা ক'বা? নাই একো নকওঁ। বৰষুণ দিছে, আমি ভালকে চাবই নাপালো। বৰষুণ আহিলে এতিয়া পলাব লগা হৈছে।